কোৰ্টৰুম এমডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আইন সম্পৰ্কীয় একোৱে কথা আপোনালোকৰ আগত নকওঁ, কাৰণ আজিৰ দিনটো মোৰ বাবে অতিকৈ বিশেষ দিন। জন্মদিন নহয়, কিন্তু জন্মদিনৰ নিচিনাই ভাল দিন এটা। এই দিনটো মই যদি কিয় ইমান বিশেষ বুলি ক'লোঁ বা কিয় ইমান ভাল লগা বুলি ক'লোঁ, সেই বিষয়ে যদি মই ক'ব লাগে অকণমান আগুৱাই যাব লাগিব। আশা কৰোঁ আপোনালোকে ভালেই পাব শুনি। মই কৈছোঁ আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিছোঁ। যেতিয়া মই আইনৰ ছাত্ৰী আছিলোঁ, তেতিয়া মোৰ মনত এটা আশা আছিল যে মই কেতিয়াবা গুৱাহাটী হাইকোৰ্টত কাম কৰিম, কেতিয়াবা সুপ্ৰিম কোৰ্ট যাম, বা কেতিয়াবা লিগেল এডভাইজাৰ হ'ম বহুত কোম্পানীবিলাকৰ বা কৰ্পৰেট ছেক্টৰবিলাকত। ভাৰতৰ বিভিন্ন ঠাইত মই কোৰ্টত কাম কৰিম, কোৰ্টত যাম। আৰু সেইটো মোৰ বুলি নহয়, আমাৰ আইনৰ যিখিনি শিক্ষাৰ্থী থাকে, আইনৰ যিবোৰ ছাত্ৰ থাকে, সকলোৰে এই আশাটো থাকে, প্ৰায়বোৰৰে থাকে। আৰু সেইটো এটা সপোন বুলিও ক'ব পাৰি, আৰু স্বাভাৱিকভাৱে মোৰো আছিলে। আৰু তেনেকুৱাকৈ ল' পাছ কৰি মই নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে নলবাৰী ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা ষ্টাৰ্ট কৰি পিছত সমান্তৰালভাৱে মই হাইকোৰ্টতো কাম কৰিব ল'লোঁ। লগতে অসমৰ বিভিন্ন কোৰ্টতো মই কাম কৰিব ল'লোঁ। আৰু ঠিক এই সময়ছোৱাতে যোৱা বছৰৰ আজিৰ দিনটোতে, অৰ্থাৎ 15 মে 2019 চনত মোৰ কাৰণে এটা বিৰাটেই ধুনীয়া এটা অফাৰ আহিল। আচলতে মই সেই কথাটো মই সপোনতো ভবা নাছিলোঁ যে মই আচলতে এনেকুৱা অফাৰ এটা মই মোৰ জীৱনত আৰু কেৰিয়াৰৰ ইমান আৰম্ভণিতে মই পাম। চাগে ভগৱানৰে কৃপা, মা দেউতাৰ আশীৰ্বাদ, লগতে মোক ভাল পোৱা মানুহবোৰৰ আশীৰ্বাদ আৰু মৰম। মই আজিৰ দিনটোতে যোৱা বছৰত ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল দিল্লীৰ অফিচৰ পৰা এটা মেইল পালোঁ, আৰু য'ত লিখা আছিলে যে মই তেওঁলোকৰ এণ্টায়াৰ নৰ্থ ইষ্টৰ হাইকোৰ্টৰ, গুৱাহাটী হাইকোৰ্টৰ বাবে লিগেল এডভাইজাৰ অৰ্থাৎ ষ্টেণ্ডিং কাউন্সিল হিচাপে মই ছিলেকশ্যন হৈছোঁ। আচলতে যেতিয়া মই মেইলটো পালোঁ, মই এপইণ্টমেণ্ট লেটাৰখন মোৰ দেখিলোঁ, মোৰ নিজৰে বিশ্বাস হোৱা নাই যে আচলতে এইটো সপোন নে সঁচা। কিন্তু সঁচাই আছিল। আৰু সেই দিনটো মই আজিও যেতিয়া স্মৰণ কৰোঁ, মোৰ সঁচাকৈ মই আজিও ভাল লাগি যায়। আজিও মই বহুত নিজকে গৌৰৱ অনুভৱ কৰোঁ। আচলতে মই কি বুলি মই আপোনালোকৰ আগত প্ৰকাশ কৰিম, মই এতিয়াও মোৰ ভাষা নাই। আৰু সেই দিনটোৱে আজিৰ দিনটো। আৰু আজি সম্পূৰ্ণ এবছৰ হ'ল। আৰু সেই আজিৰ দিনটো মই বিশেষ বুলি কৈছোঁ, কাৰণ আজি মোৰ জন্মদিনৰ দিনাই আজি মোৰ ভাল লাগি আছে, মনটো মোৰ ফূৰ্তি লাগি আছে। সকলোৰে লগত শ্বেয়াৰ কৰিছোঁ, সকলোকে কৈছোঁ যে আজি মোৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলত মোৰ এবছৰ হ'ল। ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ লগত সংযুক্ত হোৱা মোৰ এবছৰ হ'ল। সুকলমে পাৰ হ'ল, তেওঁলোকৰ কামবোৰ মই সুকলমে কৰি আছোঁ। যোৱা এবছৰত মই কেইবাবাৰো দিল্লীলৈ গ'লোঁ, মোৰ অফিচত গ'লোঁ। মোৰ অফিচটো দিল্লীৰ ওখলাত অৱস্থিত। তাতে গৈ মই সকলোৰে লগত চিনাকি হ'লোঁ, মই জইন কৰিলোঁ। আৰু তাতে যেতিয়া যাওঁ, যেতিয়া নিজক মই ৰিপ্ৰেজেণ্ট কৰোঁ অসমৰ হৈ, অসমৰ ছোৱালী বুলি, মই সঁচাই গৌৰৱত মই উঠলি উঠোঁ। মোৰ খুবেই ভাল লাগে যে মই অসমৰ জীয়ৰী হৈ, অসমৰ ছোৱালী হৈ মই এখন অসমৰ বাহিৰা ৰাজ্যত গৈ মই কাম কৰিব সুযোগ পাইছোঁ, আৰু তেনেকৈ আগবাঢ়ি আছোঁ। আৰু এই জুনতো যোৱা মোৰ কথা আছিলে, কিন্তু পৰিস্থিতি যিহেতু এনেকুৱা, তো হয়তো মই দুমাহমান দেৰি হ'ব, কিন্তু মই আকৌ যাম, আকৌ লগ হ'ম। আৰু ভৱিষ্যতে যাতে তেওঁলোকৰ লগত আৰু মই ভাল ভাল কাম কৰি থাকিব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ কৰি থাকিব, মৰম দিব, আৰু এইখিনি আশা কৰিলোঁ। আৰু লগতে যাতে ভৱিষ্যতে আৰু আমাৰ অসমৰ পৰা তেনেকুৱা ধৰণে বাহিৰত গৈ বহুত বিশেষকৈ ছোৱালীবোৰে যাতে এনেকুৱাকৈ চান্স পায়, সেইবাবে সকলোৱে যত্ন কৰা উচিত, সকলোৱে চেষ্টা কৰা উচিত। গতিকে এইখিনি মই আপোনালোককো ক'লোঁ। আৰু এই চেগতে মই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলক অশেষ ধন্যবাদ যাচিলোঁ যে এনেকুৱা এটা অপৰচুনিটি মোৰ লাইফত তেওঁলোকে দি মোক আচলতে কি বুলি ক'ম, মোক নতুনকৈ সজাই তুলিলে। আৰু লগতে ধন্যবাদ মোৰ মা দেউতা, লগতে ধন্যবাদ মোক অতিকৈ ভাল পোৱা, মোৰ অতিকৈ শুভাকাংক্ষী, মোৰ মৰমৰ মানুহবোৰ, আৰু মোৰ অনুজ অগ্ৰজসকল, যিয়ে মোক সদায় মৰম দি আহিছে, আশীৰ্বাদ দি আহিছে।
সকলোকে ধন্যবাদ দিলোঁ। আপোনালোকে এনেকৈ মোক আশীৰ্বাদ দি থাকিব, আশীষ দি থাকিব, এইখিনিয়ে আশা ৰাখিলোঁ। আৰু ভৱিষ্যতে আপোনালোকক কথা দিলোঁ যে মই যেতিয়াই দিল্লীলৈ যাম তেতিয়াই মোৰ এই ইউটিউব চেনেলতে মোৰ অফিচৰ গোটেই অফিচ, মোৰ কামৰ যি মোৰ কৰ্মস্থলী মই সকলো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এইখিনিয়ে ক'লোঁ, ভালে থাকক, কুশলে থাকক। ধন্যবাদ।